ভাদ মাহত নামঘৰলৈ যোৱা মোৰ বিৰাট হেঁপাহ। মই কিবাকৈ হ'লেও মিলাই ভাদ মাহৰ চানডে এটাত এই নামঘৰটোলৈকে প্ৰত্যেক বছৰে আহি আছোঁ। তেনেদৰে আজিও এই নামঘৰটোলৈ আহিলোঁ। এয়া মোৰ মাৰ ঘৰৰ ওচৰৰ নামঘৰ। প্ৰথমতে আহিয়ে মই বন্তি কেইগছি জ্বলাই ল'লোঁ আৰু ভগৱানক এবাৰ সেৱা এটা জনাই ল'লোঁ। এই যে বাপজন দেখিছে, এওঁৰ বয়স খুবেই কম, কিন্তু সৰুৰে পৰা খুব ধাৰ্মিক। তেওঁ নামঘৰৰ কামবোৰ প্ৰায় তেওঁৱে চম্ভালি থাকে। তাৰপিছত ভিতৰলৈ সোমাই গ'লোঁ। আজি ভাদ মাহ বুলি ময়ো ইয়াত এখন শৰাই আগবঢ়াইছোঁ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত। ভাদ মাহ যিহেতু শেষ হ'বলৈ মাত্ৰ দুদিন আছে, সেয়েহে আজি ইয়াত 5খন শৰাই পৰিছে। এদিনত এনেদৰে 2-3খন শৰাই সদায় থাকেই, যিহেতু শৰাই দিয়া আয়তীৰ সংখ্যা বেছি। প্ৰথমতে অঞ্জনা খুৰীয়ে অকণমান ভাগৱত পাঠ কৰি নামৰ আৰম্ভণি কৰি দিয়ে আৰু তাৰপিছত আয়তীসকলে নাম ধৰে আৰু খুৰীয়ে এনেদৰে ভাগৱত পাঠ কৰি সকলো আয়তীকে ভাগৱতৰ গুণানুকীৰ্তন বুজাই আছিলে। এই নামঘৰটো 2003 চনতে আৰম্ভ হৈছিল। তেতিয়া অৱশ্যে মোৰ বিয়া হৈছিলে, কিন্তু তাৰপিছত প্ৰত্যেক বছৰে মই এই নামঘৰটোলৈকে গৈয়ে আছোঁ। আৰু এই নামঘৰটোত যদি মই কিবা কাৰণত যাবলৈ নাপাওঁ ভাদ মাহত, তেতিয়াহ'লে মোৰ মনটো খুবেই দুখ লাগে আৰু ইয়াত মোৰ বহুত আৱেগ জড়িত হৈ আছে। এই যে দেখিছে খুৰীহঁত বহি আছে, সেই খুৰীহঁতৰ সেই চুকৰ চিটটোতে মোৰ মা বহিছিলে। গতিকে আজি মোৰ এই মুহূৰ্তত মোৰ মালৈ খুব মনত পৰি গৈছে। মা অৱশ্যে এতিয়া ভগৱানৰ ৰাজ্যত আছে। বহুকেইজনী খুৰীয়ে মোক কি কৈছে জানেনে? মোক দেখিলে হেনো মাৰ কথা খুব মনত পৰে। ময়ো কিন্তু বহুত আৱেগিক হৈ পৰোঁ এই নামঘৰটোলৈ আহিলে। আজি মোৰো চকুৰ পানী ওলাই গৈছিলে, কিন্তু কি কৰিম, এয়া যে নিয়তিৰ পৰিহাস। আজি বাৰু মাৰ কথা থাকক। মীনা খুৰীয়ে পৰীক্ষিত ৰজাৰ নাম গাইছে। নামটো অৱশ্যে খুব দীঘল, সেয়েহে মই ইয়াত গোটেইখিনি নিদিলোঁ। নামটো বৰ ধুনীয়া। কেতিয়াবা মই গোটেই নামটো ভিডিঅ' আকাৰে দিম, কাৰোবাৰ দৰকাৰ হ'লে লিখি ল'ব পাৰিব। মই অৱশ্যে নাম খুবেই ভাল পাওঁ আৰু নিজে গাওঁ। এই যে নামটো গাই আছে, এই নামটো পৰীক্ষিত ৰজাৰ কাহিনীৰ ওপৰত গোৱা নাম। নামটো সঁচাকৈ বৰ ধুনীয়া, বৰ ভাল লাগিব। এনেদৰে নামৰ সমাপ্তি ঘটিল আৰু এতিয়া আয়তীসকলে প্ৰসাদ বিতৰণ কৰাৰ কাৰণে যো-জা চলাইছে। মই মাজতে খুৰীহঁতৰ লগত অকণমান ভিডিঅ' কৰি ল'লোঁ, নহ'লে যে মই ভিডিঅ'ত নাহিমেই, কাৰণ আজি মোৰ ভিডিঅ' কৰা কোনোৱেই নাছিলে। এয়া অনিতা খুৰীহঁতে এনেদৰে ফল মূল সকলোখিনি ৰেডি কৰি লৈছে। এতিয়া পেকেটত ভৰাই ভৰাই প্ৰসাদবোৰ সকলোকে বিতৰণ কৰিব। সেইফালে আকৌ ধনদা মাহীয়ে পায়স বনাই আনিছিলে। ভগৱানক আজি পায়স প্ৰসাদ হিচাপে আগবঢ়াইছিলে আৰু সেয়া পায়স সকলোকে বিতৰণ কৰাৰ বাবে বাটিত উলিয়াই আছিলে। পায়সখিনি কিন্তু খাবলৈ বৰ মজা হৈছিলে, খুব টেষ্টি বনাইছিলে মাহীয়ে। এই আয়তীসকলে প্ৰসাদ ল'বলৈ বহি আছে। কোনোবাই কোনোবাই প্ৰসাদ লৈছে আৰু কোনোবাই প্ৰসাদ ল'বলৈ বাকী আছে। এনেদৰে প্ৰসাদবোৰ বিতৰণ কৰি আছে। এই টিকলাটোক চাওকচোন, এইটো আকৌ আমাৰ ঘৰৰ একেবাৰে ওচৰৰে ভাইটি এটাৰ ল'ৰা। সি প্লাষ্টিকৰ পেকেটটো মূৰতে টুপি হিচাপে পিন্ধিছে আৰু খুৰীকেইজনীয়ে মোৰ কেমেৰা দেখুওৱা দেখি পূৰা পজ দিছে আৰু মোৰ ফালে চাই খুব ধুনীয়াকৈ হাঁহিছে। এইজনী আইতা মোৰ মাৰ পেহীয়েক। মই আকৌ এবাৰ কেমেৰাৰ সন্মুখত আহিলোঁ। সকলোৰে লগত এবাৰ এটা চেলফি ভিডিঅ' কৰিলোঁ। একেবাৰে শেষত বিলনীকো আশীৰ্বাদ দিলে আৰু নামৰ সমাপ্তি ঘটিল। এয়া আছিল ধনদা মাহীয়ে দিয়া চাহৰ লগৰ জলপান। মইনো কি খোৱালোঁ তাকো এবাৰ আপোনালোকক দেখালোঁ। এটা বালুচা, এখন নিমকি আৰু এটা ভুজিয়াৰ পেকেট, ইমানেই। গৰমত পূৰা ঘামি জামি এতিয়া ঘৰলৈ উভতি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে? যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ।